ওম শান্তি। আজি 13 অক্টোবৰ 2024 অব্যক্ত মুৰলীৰ আধাৰত পৰমাত্ম দান বিশেষত্বসমূহক বিশ্বসেৱাত অৰ্পণ কৰাৰ যোগাভ্যাস কৰিম। ওম শান্তি। মই অতি ভাগ্যৱান আত্মা হওঁ। অলৌকিক দিব্য জন্মধাৰী হওঁ। মোৰ বাপ দাদাৰ প্ৰতি অতি স্নেহ আছে। মোৰ অন্তৰত বাবাৰ প্ৰতি আন্তৰিক মৰম। আত্মিক পুষ্প সদায় ফুলি থাকে। আদিৰ পৰা অন্তলৈ মই অমৰ হোৱাৰ বৰদানী হওঁ। স্বয়ং ভগৱানৰ লগত শ্ৰেষ্ঠ ভূমিকা পালন কৰোঁতা কোনোবাৰ মাজত কোনোবাৰ ভিতৰতো কোনোবা আত্মা হওঁ। মই অতি বিশেষ আত্মা হওঁ। গোটেই কল্পতেই বিশেষ আত্মাৰ ৰূপেৰে ভূমিকা পালন কৰোঁ। গোটেই কল্প বিশ্বৰ সকলো আত্মাই মোক শ্ৰেষ্ঠ আত্মা, মহান আত্মা, দিব্য আত্মাৰ ৰূপেৰে দেখে। মই অতি বিশেষ হওঁ। মোৰ সকলো বিশেষত্বসমূহ পৰমাত্ম দান বুলি ভবাৰ লগে লগে মোৰ সকলো বিশেষত্ব পৰমাত্ম শক্তি আহি যায়। পৰমাত্ম দান হয়, সেইবাবেই মোৰ মাজত কোনো কথাৰে অভিমান বা অপমানৰ অনুভূতি নহয়। মই প্ৰত্যেক বিশেষত্বৰ অধিকাৰী হৈ গৈছোঁ। পৰমাত্ম দানক সদায় বিশ্বসেৱাত অৰ্পণ কৰোঁ। এতিয়া এটি মনোৰম দৃশ্য মই মানস পটলৈ লৈ আহিছোঁ। শিৱ বাবাৰ পৰা অহা সোণালী দিব্য কিৰণসমূহ মোৰ ওপৰত পৰি আছে। মোৰ চৌপাশে সোণালী কিৰণ প্ৰবাহিত হ'বলৈ ধৰিছে। বাবাৰ কিৰণৰ দ্বাৰা মোৰ মাজত অনেক বিশেষত্বসমূহ প্ৰৱেশ কৰিব ধৰিছে। মোৰ মাজত সুপ্ত অৱস্থাত জমা হৈ থকা শক্তিসমূহ, গুণ, প্ৰতিভাসমূহ আৰু ভাগ্য জাগ্ৰত হ'বলৈ ধৰিছে। জাগ্ৰত হোৱা সকলো বিশেষত্ব জিলিকিবলৈ ধৰিছে। সেই বিশেষত্বৰ চিকমিকনিয়ে মোৰ সূক্ষ্ম শৰীৰক বহুত প্ৰকাশময় বনাব ধৰিছে। মই এটি নিৰ্বাচিত ভাগ্যৱান আত্মা হওঁ। মোৰ জন্ম এটি বিশেষ মহান কাৰ্যৰ বাবে হৈছে। প্ৰভুৰ দান বিশেষত্বৰে মোৰ জনম, মোৰ জীৱন ভৰপূৰ হয়। মোৰ ওচৰত যিখিনি আছে সেয়াই ঈশ্বৰৰ অৰ্থ বিশ্বসেৱাৰ কাৰণে। শিৱ বাবাৰ কিৰণ মোৰ ওপৰত পৰি আছে আৰু মোৰ দ্বাৰা বিশ্বৰ চৌপাশে প্ৰবাহিত হ'বলৈ ধৰিছে। প্ৰত্যেক আত্মাৰেই শান্তি, শক্তি, আনন্দ প্ৰদান কৰিছে।
প্ৰকৃতিৰ প্ৰতিটো তত্ত্বকে পাৱন বনাই আছে। জগতক সত্যযুগৰ সমীপলৈ আনি আছে। মই ইতিবাচকতাৰ এটি প্ৰকাশ স্তম্ভ হওঁ। মই সফলতা মূৰ্ত হওঁ। মই সম্বন্ধ সম্পৰ্কত অহা প্ৰত্যেক আত্মাকে কিবা নহয় কিবা অলৌকিক প্ৰাপ্তি কৰাওঁতা হওঁ। বাবাৰ বৰদানী হস্ত সদায় মোৰ মূৰৰ ওপৰত আছে। মই ভাগ্যৱান আত্মা হওঁ। প্ৰভু প্ৰদত্ত বিশেষত্বসমূহৰ দ্বাৰা ভৰপূৰ হওঁ। ওম শান্তি।